আমাৰ লগত মোৰ ভন্টি যাৰ চুলি হৈছে এই দীঘল চুলি চাওক আপোনালোকে কিন্তু তাই এই চুলি কাটিব দুটা কাৰণত তাইৰ চুলি কাটিব মন আছে ফাৰ্ষ্ট কাৰণ আৰু এটা কাৰণ হৈছে তাই চুলি ডোনেট কৰিব খুজিছে আৰু সেই কাৰণে হেয়াৰ কাট সেলুনত পিছত হেয়াৰ ষ্টাইল হৈ থাকিব কিন্তু ফাৰ্ষ্ট মই তা মানে চুলিখিনি সিধাকে কাটি দিব লাগে যাতে তাই সেইখিনি চুলি নষ্ট নহয় তাই ডোনেট কৰিব পাৰে ইতিয়া তাই আপোনালোকক তাইৰ এক্সপেৰিয়েন্স বুলি নকও তাইৰ মনৰ যিখিনি ভাব যে তাই ইমান দীঘল চুলি কিয় কাটিব খুজিছে কি কথা কি বাত্ৰা সেইখিনি তাই আপোনালোকৰ লগত শেয়াৰ কৰিব হেল্ল' এভৰিৱান মই এতিয়া বৰ্তমান অফ কোৰ্স নাৰ্ভাস আছো নহমনো কিয় কাৰণ মানে ক্লাস 4 পিছত মই কেতিয়াও এনেকে চুলি কাটি পোৱা নাই এনে অলপ অলপ কাটিছিলো ক্লাস 4 পিছত মানে দীঘল কৰিয়ে গৈছো আৰু মাজে মাজে অলপ কাটো আৰু তাৰ পিছত এনেকে হে আৰু মোৰ আগৰ পৰা মানে বহুত বছৰ হ'ল মই এনেকে কাটোকে আছিলো তাৰপিছত মাৰ লগতো বহুত কাজিয়া লাগে এইটো ক্ষেত্ৰত তো আজি ফাইনালি ভাবিছো কাটিয়ে দিওঁ আৰু স্পেশালি মোৰ তাৰপিছত গম পালো যে এনেকে নৰ্মেলি কাটাতছে মোৰ ইমান যিহেতু দীঘল চুলি তাতে যদি মই কাবাৰ হেল্প কৰিব পাৰো মোৰো হৈ যায় হেফালেও হৈ যায় দুইফালে একেলগে হৈ যায় সেইকাৰণে সেলুনত কাটাতছে মই ভাবিছো ঘৰত যোনখিনি পাৰো হেনে কাটি ফালে ডোনেশন দি দিওঁ এটো ভাল কামো হয় আপোনালোকেও কৰিব পাৰে ডোনেশন চাওচোন কাটি চাওঁ কি হয় পিছত দেখা যাব আৰু সো এতিয়া আমি চুলি কাটা আৰম্ভ কৰিম চাই থাকক কি হয় একেবাৰে এগেইনষ্টত চুলি কাটাৰ ভন্টিৰ সো সেইকাৰণে লাষ্টত মাৰ ৰিয়েকশ্যনটো দেখাম সেইকাৰণে গোটেই ভিডিঅ'টো চাই থাকিব মাই কি ৰিয়েকশ্যন দিয়ে সাৰপ্ৰাইজ বা শক যি ক'ব পাৰে ডিম মাক গৈ পেলাই ইঞ্চি হৈছে চুলিটো প্ৰায় 18 ইঞ্চি ডোনেট কৰা হ'ব মই নিজে বহুত নাৰ্ভাস হৈছো চুলি কাটোতে সেইকাৰণে দিম নে কাটোনে ফাইনেলি বাৰ মানে চিয়ৰিটি লৈ আছিলো তো গোটেইখিনি দেখাই আছো মানে গোটেই মুভমেণ্টটো আপোনালোকক যে কেনেকৈ ইমান দীঘল চুলি কাটা হিম্মত কৰা ইমান সহজ কথা নহয় বা মোৰ হাতেৰে কাটিব মোৰ হাত কপি আছে কাৰণ মায়ে কি ক'ব নক'ব নাজানো মই কাটি দিলু চুলি তাইৰ ওচৰত যাওঁ কি ৰিয়েকশ্যন এইটো চুলি কি কম ভাল লাগিছে মনটো কি কম বুজি নাই পোৱা মানে আচলকে কাটা গ'ল ন এতিয়াতো জোৰা লগাব নোৱাৰি কি কম ভাল লাগিছে এইটো হল মনৰ নতুন লুক তাই বহুত হ্যাপি আছে তাই একচুয়ালি বহুত আগৰ পাই চুলি কাটিব ইচ্ছা কৰিছিলে আজি ফাইনালি ৰিয়েকশ্যনটো দেখাম বাৰু যে মাক এই হেয়াৰ কাটটো দেখুৱাৰ পিছত মাৰ কি ৰিয়েকশ্যন হয় সেই ৰিয়েকশ্যনটো যদি চাব মন আছে মোৰ ভিডিঅ'টো চাই থাকিব একদম এন্ডিংলে দেখুৱা একবাৰ ঘূৰি দেখুৱা এইবাৰ তাই ক'ব একবাৰ এতিয়া কেনেকুৱা ফিল হৈ আছে তাইৰ ফিল
ফিল কি হ'ব পাৰে মাথাটো অলপমান হালকা হোৱা টাইপ লাগিছিল সিন্স চুলিৰো ৱেইট থাকে আৰু প্লাছ কি ক'ম ভাল লাগিছে মানে হাই পনিটেল এনে মই বান্ধিব নোৱাৰোৱে কাৰণ মানে বেছি দীঘল চুলি ন আৰু এনেকুৱা দীঘল চুলি হোৱাৰ মই ক্লাছ 8ৰ পৰা 7-8 মানৰ পৰা মোৰ দীঘল চুলিয়ে তাৰে আগত মিডিয়াম লেন্থ আছিল তো সেই বহুত দিনৰ মূৰত এনেকৈ হাই পনিটেল বান্ধিছোঁ আৰু ভাল লাগিছে মই মানে আমি এতিয়া ঘৰত গৈ আছোঁ একচুৱেলি এইটো মোৰ ঘৰত মই তাইক চুলি কাটি দিছোঁ আৰু এতিয়া এই শ্বক ছাৰপ্ৰাইজ যি কয় সেইটো মাক দিব গৈ আছোঁ এয়া ঘৰৰ চিৰিত উঠিছোঁ কলিং বেল বজাম মায়ে দৰ্জা খুলিব কি ৰিয়েকশ্যন দিয়ে আমাৰ অলপো আইডিয়া নাই যে তাই চুলিকেইডাল মোৰ ঘৰত গৈ পেলাই কাটিব বুলি পেলাই বলক ৰিয়েকশ্যনটো চাওঁ বহাচোন বহা এক ছেকেণ্ড বহা আহা মনো তোমাৰ কাৰণে গিফ্ট অ' চৰি চোৱাচোন চোৱা খোলা Yeah.